হাই ফ্ৰেন্ডছ, সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অম্ৰপালি ধাৰাবাহিকখনৰ শ্বুটিং টাইমৰ কিছু আলোকচিত্ৰ দেখুৱাৰ লগতে এই ধাৰাবাহিকখনৰ বিষয়ে কিছু কথা থুলমূলকৈ আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটাই অনুৰোধ, যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা 15 মে তাৰিখৰ নিশা 7 বজাৰ পৰা ৰং চেনেলত এই ধাৰাবাহিকখন সম্প্ৰচাৰিত হৈছে। অম্ৰপালি ধাৰাবাহিকখন পৰিচালনা কৰিছে কংকন ৰাজখোৱায়ে। আৰু এতিয়া শ্বুটিঙৰ কিছু আলোকচিত্ৰ চাওকচোন। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু আপোনালোকে অম্ৰপালি ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে তলৰ কমেণ্ট বক্সত জনাই দিবচোন। ধন্যবাদ।